চিপিৰা বুলি আপোনালোকে ইমান দিন জানা আছিল, গতিকে আজি চিপিৰাই দিলে এখন বম দোকান। কিন্তু কিয় দিছে ভাই এইগিলা? আজিও কিবা কিবি খুৱাব লাগিছিল ফাষ্টফুড। খিতাইকাই হোটেল, গতিকে খিতাইকাই হোটেলত আপোনালোকে আহক। 1 2 3 4 দুম টেক টেক দুম টেক দুম টেক। তেল চেল ভৰাই লৈ মানে আমি একদম পুৰা আজি এতিয়া যাম। আজি জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মদিন, বাৰ্থডে। গতিকে শ্ৰীকৃষ্ণৰ বাৰ্থডে কেক কাটিম নে আমি? আমাৰ লগত আছে মানে ৰাম আৰু ৰামে যাব কৃষ্ণৰ বাৰ্থডে কেক কাটবা। একদম মানে একদম কৃষ্ণৰ আহি পেলাই আহিছা নেকি? তই ৰাধাক চাবৰ কাৰণে ইয়াতে ইমান ৰাধা আছে, মানে তই এতিয়া একদম ৰাতিপুৱাতে উঠি পেলাই মাৰি দিছা। তই মোক এটা ফোনো কৰিব পৰা নাই। তই ৰাধা দিবা না বা? ইয়াতে মানে ইমান ৰাধা আছে, তই এটা চিলেক্ট কৰ খালি, আমি একদম লৈহে যাম আৰু। পুৰা বম মানুহ হয় আচলতে জন্মাষ্টমীৰ দিনাখনে। পুৰা মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মানে ইয়াতে আপোনালোকে মানে ইয়াতে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আহিলে ইয়াতে মানুহ পাব। মানুহ দেখছা না, আচল কৃষ্ণ মানে কৃষ্ণৰা এইটোত বিজি, সিটোত বিজি, দেখছা নাই কৃষ্ণৰা। আচলতে আমি ইয়াৰ মানে মন্দিৰৰ পৰা আহি গ'লো মুনুদাহঁতৰ ঘৰত। কাৰণটো হ'ল আচলতে মানে মুনুদাৰ আজি এটা সৰুকৈ এক্সিডেণ্ট হৈছে। মুনুদা কোনখিনিতে? এইখিনি চাওক আপোনালোকে, একদম মানে স্কুটিখনৰে মানে পিছলি পেলাই পৰি গৈছিলে। লাইট কেছ আৰু নে কি? মইহে হ'ব লগা হ'ল একদম মেকানিক। মুনুদাৰ গাড়ীখনৰ চকাটো মানে ফুটি আছিল, সেইকাৰণে একদম পুৰা বহি আছিল। আমি জেগবেলাই মই একদম পুৰা অলপমান দিলোঁ আৰু উঠাই পেলাই, যাতে চকাটো কষ্ট নাপায়। ত' এতিয়া আচলতে খেলা বিশ্বকাপ মানে আমি আহি গৈছোঁ, গতিকে ইয়াতে আপোনালোকক অলপমান মানে পৰিস্থিতিটো দেখাই আছোঁ। প্ৰত্যেক বছৰে পাতাৰ দৰে এই বছৰো ইয়াতে পাতিছে নে কি? 20,000 ভক্তপ্ৰাণ ৰাইজ গোট খাইছে অসমৰ বিভিন্ন ঠাইত। অগণন ভক্তপ্ৰাণ ৰাইজ সমাগম হৈছে। ইয়ালা বৈষ্ণৱ সত্ৰৰ মণিকূট নিৰ্মাণৰ সাহায্যাৰ্থে অহা 23, 24, 25 নৱেম্বৰত ডেমনেতে হ'ব। ডেমনে হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত। গতিকে ইয়াতে এইবাৰ থিয়েটাৰো হ'ব, আপোনালোকে আহিব পাৰে। মানে আমি কিন্তু এই থিয়েটাৰখনৰ কিন্তু মৰম বিচাৰি যাব বোলে, এখন চাবই লাগিব নেকি? মৰম বিচাৰি যাবই লাগিব গাইছ। আমি মানে কাৰো পৰা মৰম নাপাওঁ যিহেতুকে, আমি এইখনৰ পৰাই যদি মানে কিবা শিকিব পাৰোঁ, আমাৰ মৰম বিচাৰি যাব বোলা। ঐ বা ভোগ খাই আছো একদম পুৰা, মানে পায়স বনাই দিছে। ইমান মিঠা, ঐ বা ইমান মিঠা। এনে মানুহটো চেনি, তাতে আকৌ ইমান মিঠা মানে, আৰু আমি চেচ আৰু মানে হ'ল আজি ইয়াৰে মানে স্বেচ্ছাসেৱকত আছে একদম পুৰা, মানে এইবিলাক মেনেজমেণ্ট কৰি আছে আৰু অলপ। ইয়াতে মানে আমাৰ বেবী একদম পুৰা হামলি মাৰি আছে মানে। আমাৰ ইয়াতে আজি কেনে ভাই? একদম মজা। আমাৰ মন্দিৰৰ পৰা আহি গ'লো, ইয়াৰ পৰা আমি যাম ভাই নেকি? এতিয়া তোমালোক লগ পাম আৰু পাছত নেকি? কি মাৰি থাকা। এতিয়া আমি গৈ আছো বাৰু ক'ত? জুৱেল ভাই মানে নতুন গাড়ী এখন লৈছি আৰু মোৰ গাড়ীখন আজি চাফা কৰিছোঁ গাইজ। কিন্তু মানে গাড়ী যেতিয়া নেকি দেখাত চাফা হৈ থাকিব, ভিতৰেদি একদম মানে তামাম প্ৰব্লেম থাকে। বাহিৰে ৰংচঙীয়া ভিতৰে মোৰ একদম বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা ভাতৰি শুনি আছে বৰ্তমান। গাইজ মানে এতিয়া আচলতে আমি একদম আহি পাই গ'লো আমাৰ বিগ ফেন। ক'ত আছো এতিয়া বৰ্তমান আপোনালোকক দেখাই আছো, আপোনালোকে চাই লওক আমি ক'ত আছো বৰ্তমান। চৌকাত আজি আমি কিয় উপস্থিত হৈছোঁ আপোনালোকে গোটেইবিলাক জানিব। এইফালে আপোনালোকে চাওক। ইয়াতে মানে একদম নানান ৰকমৰ চিপছ আছে। এই ভাই হৰেক ৰকম চিপছ আছে, তই খাবি নেকি? মানে এদিকে দিবদাৰ দোকান আজি একদম ফাইনেলি ৰেডি। গতিকে গাইজ মানে চিপিৰা বুলি আপোনালোকে ইমান দিন জানা আছিল, গতিকে আজি চিপিৰাই দিলে এখন বম দোকান। বৈধ দোকান মানে। ভাই ইমান পইচা ক'ত পালা ভাই? ক'ত থলা, কি কৰিলা মানে? আৰু এটা কথা মই ভাবি পোৱা নাই, আমাৰ ইউটিউবাৰ এইবিলাক ডিম্পুৱে হওক বা এইবিলাক চিপিৰা হওক, চবে দোকান বনাই আছে। যেতিয়া দোকানীবিলাকে ইউটিউবত লাগিব তেতিয়া কি হ'ব বাৰু? This is business. This is my sweat. I know, but I did business.
এতিয়া বনাই দিলে এইখন এখন বম মানে ৰেষ্টুৰেণ্টখনৰ নাম কি দিছা? খিতাইকাই হোটেল। গতিকে খিতাইকাই হোটেলত আপোনালোকে আহক খলৈ চৌকাত আৰু ইয়াতে খাই যাব পাৰিব বৈধ মানে মজা খানা। আৰু খলৈ গোটেইবিলাক মানে চিষ্টেমবিলাক চাওক আপোনালোকে দংকল চংকল গোটেইবিলাক ইয়াতে দিয়ে দিছে। ইয়াৰ পৰা মানে ভিডিঅ' চিডিঅ'ৰ লগতে মানে দোকানতে থাকিম আৰু মোক লগ কৰা বিচাৰিলে আৰু এই হোটেলত লাগি আহক খিতাইকাই। খিতাইকাই দুটা তিৰি আজি তোমাৰ এটাও দেখা নাই, ক'ত গেল হা? নাই দিনৰ ভাগত আহি গ'ল কিবা কিবি কৰি, কিন্তু এইখিনি সময়ত ঘৰত গৈছোঁ, ৰ'দটো বেয়া নাছিল। গতিকে মানে বুন্দিয়া ভিজা আজি নাই আৰু এখন ৰেষ্টুৰেণ্ট যিহেতুকে হোটেল নহয়, ইয়াতে বুন্দিয়া ভিজাৰ কোনো লেনদেনেই নাই। কিন্তু আজিতো কিয় দিছে ভাই এইগিলা? আজিও কিবা কিবি খুৱাব লাগিছিল ফাষ্ট ফুড। আজি ফাষ্ট ফুডটো আইটেম কৰা নাই আৰু মানে খানা মানে হেৰি আজি জন্মাষ্টমীৰ কাৰণে মাংস আৰু মাছ মাংস নচলে। টকা মেইন মানে আজি মানে কম টকাত দিগদাৰ বনাই দিলে এইখন এখন খানা। সঁচাকে ভাই मारो हमको जिंदा मत छोड़ो सालो। দিগদাৰ কৈছ। ইয়াতে পুৰা একদম অপেনিঙৰ চাহ আজি ফ্ৰীতে। খিতাইকাই দোকান অপেনিঙত আহিছা? তুমি মানে ভিডিঅ'বিলাক চাই থাকা নেকি? কাৰ চোৱা? মোৰ নাচা হয় নেকি? মোৰ ভিডিঅ' কিয় লৈছো? চাবা না প্লিজ। অপেনিং হৈ গ'ল ফাইনেলি। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে গাইছ মানে এতিয়া হৈ যাব আমাৰ ভিডিঅ'টো এণ্ডিং। ভাই এণ্ডিংটো দি দিয়া। যদি ভিডিঅ' চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি হিন্দু চেনেলটো কোনোবা চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাৰত টেপ কৰিব। তো আজিলৈকে আহিলোঁ।